মৰমৰ বন্ধু বান্ধৱীসকল শিক্ষামূলক বাৰ্তা চেনেলত আপোনালোক সকলোকে স্বাগতম লৈ আহিছো অতি ভাল খবৰ অনুষ্ঠিত হ'বলৈ গৈ আছে CTET 2021 CTET হৈছে চেন্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট যিসকলে এই CTET পৰীক্ষাত উত্তীৰ্ণ হ'ব তেওঁলোকে অসমৰ লগতে বিভিন্ন ৰাজ্যৰ কেন্দ্ৰীয় বিদ্যালয়সমূহ তথা বিভিন্ন বিদ্যালয়ত LP তথা ME স্কুলৰ ৰেগুলাৰ পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব আহক সবিশেষ আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত যদিহে আপোনালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰো নোটিছখন প্ৰকাশ পাইছে চেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন CBSC ৰ ফালৰ পৰা ডেট হৈছে 18 ছেপ্টেম্বৰ 2021 য'ত তেওঁলোকে উল্লেখ কৰিছে যে এইবাৰ চেন্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট CTET এইবাৰ অনুষ্ঠিত কৰা হ'ব CBT মোডত অৰ্থাৎ কম্পিউটাৰ বেছড টেষ্ট মোড হিচাপে অনুষ্ঠিত কৰিব তাৰ মানে অনলাইন টেষ্ট লোৱা হ'ব আৰু এক্সাম ডেটটো কোৱা হৈছে ইয়াত 16 ডিসেম্বৰ 2021 ৰ পৰা লৈ 13 জানুৱাৰী 2022 ৰ ভিতৰত যিকোনো এটা ডেটত তেওঁলোকে অনুষ্ঠিত কৰিব The test will be conducted in 20 languages throughout the country গোটেই ভাৰতত 20টা ভাষাত এই টেষ্টটো অনুষ্ঠিত হ'ব The detailed information bulletin containing details of examination syllabus language eligibility criteria examination fee examination cities and important dates will be available on CTET official website ctet.nic.in তাৰ মানে CTET ৰ বিষয়ে যিমান যি জানিব লগা আছে সকলোবিলাক পাব আপোনালোকে তেওঁলোকৰ এই ৱেবছাইটত ctet.nic.in ৱেবছাইটটো ভিজিট কৰিব লাগিব and the aspiring candidates are requested to download the information bulletin from the above mentioned website only and read the same carefully before applying the aspiring candidates have to apply online only through CTET website to দিয়া আছে the online application process will be start from 20 ছেপ্টেম্বৰ 2021 তাৰ মানে CTET ৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব 20 ছেপ্টেম্বৰ 2021 ৰ পৰা আৰু লাষ্ট ডেট হ'ব 19 অক্টোবৰ 2021 আপোনালোকে মনত ৰাখিব CTET আবেদনৰ লাষ্ট সময়সীমা হৈছে 19 অক্টোবৰ 2021 আৰু এপ্লিকেশন ফি টু দিয়া লাষ্ট ডেট হৈছে 20 অক্টোবৰ 2021 অক্টোবৰ 2021 ৰ আগত আপোনালোকে অনলাইন ফি টু পেমেন্ট কৰিব লাগিব আৰু অনলাইন ফি টু আপোনালোকে চাই ল'ব ক্যাটাগৰি ওয়াইজ জেনাৰেল অথবা OBC সকলে দিব লাগিব 1000 টকা অনলি যদি পেপাৰ এটা দিয়া হয় অনলি পেপাৰ 1 অথবা পেপাৰ 2 যদি দিয়া হয় তেনহলে 1000 টকা দিব লাগিব আৰু both দিলে তাৰ মানে দুইটা পেপাৰ দিলে 1200 টকা দিব লাগিব আৰু SC ST অথবা ডিফাৰেন্সিয়েলি এবল পাৰসন তেওঁলোকৰ বাবে পেপাৰ যদি অকল এটাহে দিয়া হয় তেনহলে 500 টকা দিব লাগিব আৰু both পেপাৰ দিব লগা হলে তেওঁলোকে 600 টকা পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট কৰাৰ লাষ্ট ডেট হ'ব 20 অক্টোবৰ 2021 আপোনালোকে এটা কথা মনত ৰাখিব অনলাইন আবেদন ষ্টাৰ্ট হ'ব 20 ছেপ্টেম্বৰ 2021 আৰু অনলাইন আবেদন লাষ্ট সময়সীমা হৈছে 19 অক্টোবৰ 2021 আৰু অনলাইন ফিৰ লাষ্ট ডেট হৈছে 20 অক্টোবৰ 2021 এনে ধৰণৰ নতুন ইনফৰমেশন পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু যদিহে আজিৰ ভিডিঅটো চাই ভাল পাইছে লাইক এটা কৰি দিব ধন্যবাদ